আপুনি যদি এজন SBI গ্ৰাহক বা আপোনাৰ এটা বেংক একাউণ্ট আছে SBI তেনেহলে এই ভিডিওটো মন দি শুনক আৰু ভিডিওটো সম্পূৰ্ণকৈ চাওক বেছি দিন নাই নহলে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব আপুনি বেংকত গৈ আপুনি বহুত দেৰিলৈকে দীঘল লাইন পাতিব লাগিব তাৰ কাৰণে ভিডিওটো চাই আগতীয়াকৈ সাজু হৈ থাকক তেনেহলে বলক ভিডিওটো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল মোৰ নাম মোহাম্মদ সাইফুদ্দিন আহমেদ আৰু মই আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল সাইফুদ্দিন আহমেদলৈ আপোনাৰ যদি এটা SBI একাউণ্ট আছে তেনেহলে নিশ্চয় আপোনাৰ ওচৰত ATM আছে আপুনি অতি সোনকালে 31 ডিসেম্বৰ আগত আপুনি এটা কাম কৰিব লাগিব নহলে আপুনি 1 জানুৱাৰীৰ পৰা কোনো ধৰণৰ ট্ৰানজেকচন পইচা উলোৱা হুমুৱা কোনো ধৰণৰ কাম কৰিব নোৱাৰিব আপোনাৰ যদি ম্যাগনেটিক ATM Card আছে তেনেহলে আপুনি হেতু হুনকালে 31 ডিসেম্বৰ আগত হলনি কৰিব লাগিব 1 জানুৱাৰীৰ পৰা আপুনি হে ATM Cardৰ যোগেদি আপুনি কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব আপোনাৰ ATM Cardটো আপুনি EMV চিপযুক্ত ATM Card লৈ bodoli কৰিব লাগিব আৰু এই EMV চিপযুক্ত কাৰ্ডনো কি কেনেকুৱা ধৰণৰ মই দেখাই আছো আপোনালোকক এটো হৈছে EMV চিপযুক্ত কাৰ্ড এটো দেখিছে যে যাৰ এনেকুৱা ধৰণৰ এই চিপটো নথকা কাৰ্ড যদি আছে তেনেহলে তেওঁলোকে অতি সোনকালে 31 ডিসেম্বৰৰ ভিতৰত বেছি দিন নাই আপুনি এই ATM কাৰ্ডটো এনেকুৱা ধৰণৰ চিপযুক্ত কৰি ল'ব লাগিব এনেকুৱা ধৰণৰ চিপযুক্ত কৰি ল'ব লাগিব আৰু যদি এটো আছে তেনেহলে আপোনাৰ ঠিকই আছে EMV চিপযুক্ত ATM কাৰ্ড যদি আছে তেনেহলে ভাল কথা একো কৰিব নালাগে আপুনি ভিডিওটো স্কিপ কৰি যাব পাৰে আৰু যদি নাই তেনেহলে আপুনি কেনেকে কৰিব লাগিব মই আপোনালোকক জনাম EMV চিপযুক্ত ATM কাৰ্ড পাবলৈ কি কৰিব লাগিব আপুনি কেনেকে ধৰণে কৰিব লাগিব মই আপোনাক জনাই আছো এই EMV চিপযুক্ত যেটো ATM কাৰ্ডটো আগৰ যেটো ম্যাগনেটিক ATM কাৰ্ড ATM কাৰ্ডটোতকৈ বহুত উন্নত মানৰ আৰু বহুত সিকিউৰিটি ক্ষেত্ৰত বহুত আগবঢ়া SBI গ্ৰাহকৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে SBI গ্ৰাহকৰ সুৰক্ষাৰ কাৰণে আজিকালি বেছিভাগ হেক কৰা পইচা উলিয়াই লৈ যোৱা এনেকুৱা ধৰণৰ ঘটনাবোৰ বেছি ঘটি আছে হেতু কাৰণে এই ব্যৱস্থাটো কৰা হৈছে যি নেকি বাধ্যতামূলক কৰি দিছে 31 ডিসেম্বৰলৈকে তাৰ পিছৰ পৰা আপুনি আগৰ যেটো ম্যাগনেটিক কাৰ্ডৰ হৈতে আপুনি মানে লেনদেন কৰিব নোৱাৰিব আনকি আপুনি ATMত পইচা উলিয়াব নোৱাৰিব কি আছে এই চিপটোত আপোনাৰ একাউণ্টৰ সকলো তথ্য আপোনাৰ নাম আপোনাৰ পইচাৰ মানে গোটেই তথ্যখিনি আপোনাৰ এই চিপটোতে সংযুক্ত হৈ থাকে EMV কাৰ্ডটোত যেটো চিপ সংযোগ হৈ আছে হে চিপটোতে আপোনাৰ একাউণ্টৰ সকলো ডিটেইলছ সংযোগ হৈ থাকে আৰু তাৰ পৰা কোনো ধৰণৰ চুৰ কৰিব নোৱাৰে আৰু আপুনি এই কাৰ্ডটো আপুনি কেনেকে পাব এই কাৰ্ডটো আপুনি পাব হলে আপোনাৰ SBI যেটো ব্ৰাঞ্চত আপোনাৰ একাউণ্টটো আছে আপুনি হে বেংকলৈ গৈ হে ব্ৰাঞ্চটোলৈ গৈ আপুনি তাত আবেদন কৰিব লাগিব আৰু আপুনি নেট বেংকিংৰ থ্ৰু কৰিব পাৰিব আপোনাৰ যেনে ধৰণে সুবিধা হয় আপুনি তেনে ধৰণে কৰিব পাৰিব মই আপোনালোকক ভাবিলো এই কথাটো জনাই দিয়াটো দৰকাৰ যেহেতু 31 ডিসেম্বৰ বেছি দিন নাই 1 জানুৱাৰীৰ পৰা অসুবিধা হ'ব পাৰে জুনে নাজানে ধৰক কথাখিনি গম পালে হয়তো আপোনাৰ থাকিব পাৰে ম্যাগনেটিক চিপ কাৰবাৰ ভুলক কমে থাকিও যাব পাৰে ধৰক আপুনি আগৰ ATM টোকে ইউজ কৰি আছে বা নতুন ATM ৰ আপোনাৰ কোড নাই এনেকুৱা ধৰণৰ আপুনি এই কথাটো জানিলে আপুনি এই EMV কাৰ্ডটো আপুনি ইউজ কৰিব পাৰিব তাৰ বিষয়ে গম পালে ভিডিওটো ইমানেই নমস্কাৰ জয় আই অসম